জুবিন দাই কেতিয়াও ন্যায় নাপায় আৰু জুবিন দাৰ হত্যাকাৰীসকল ইলেকশ্যনৰ পিছত মুকলি আকাশত ঘূৰিব, এইটো মোৰ গেৰেণ্টি আছে আৰু চ্যালেঞ্জ। নমস্কাৰ, মই নিৰাকাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যিমান পাৰিব শ্বেয়াৰ কৰিব। তো কথাটো হ'ল, আজি আমি অসমবাসী সকলোৱে জানো, আজি 3-4 মাহ হৈ গ'ল আমাৰ জুবিন দাই ন্যায় পোৱা নাই। কিন্তু কথাটো কি হৈছে জানেনে? এই জুবিন দাৰ হত্যাকাৰীসকলৰ মূৰত ডাঙৰ মানুহৰ হাত আছে, ঠিক আছে? সেইকাৰণে আমি ন্যায়টো পোৱা নাই। আৰু জুবিন ইলেকশ্যন শেষ হোৱাৰ পিছতে আপোনালোকে চাব, যিমানখিনি হত্যাকাৰীসকল জেলৰ ভিতৰত সোমাই আছে তেওঁলোকে মুকলি আকাশত ঘূৰি আহিব, আৰামত ঘূৰি ফুৰিব। তেওঁলোকে কিয় জানে? তেওঁলোকৰ মূৰৰ ওপৰত ডাঙৰ মানুহৰ হাত আছে। যদি ডাঙৰ মানুহৰ হাত নাথাকিলে হয় তেনেহ'লে সেই দুষ্টকেইটাই আজি শাস্তি পাই গ'লে হয়, ঠিক আছে? আজি যদি জুবিন দাৰ জেগাত যদি কোনোবা যদি মন্ত্ৰী MLA যদি ডাঙৰ মানুহ হ'লে হয় না, আজিলৈকে চাগে তেওঁলোকক ফাঁচি দি দিলে হয়। কিন্তু এতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় পোৱা নাই। আপোনালোকে সকলোৱে জানে জুবিন দাৰ দুশ্মন জীয়াই থাকোঁতে কোনে কোনে আছিলে, জুবিন দাই কাক কাক বেয়া পাইছিলে। আৰু যিজন মানুহে পলিটিক্স বেয়া পায় সেই মানুহজনৰ লগত পলিটিক্স কৰিলে গোটেই অসমবাসী ৰাইজে চাই আছে। কি ক'ম কওক? বেলেগ আৰু কিবা ভাষা নাই ক'বলৈ। লাহে লাহে অসমবাসীয়ে জুবিন দাক পাহৰি গৈ আছে। সঁচা কথা কওকচোন, আপোনালোকে পাহৰিছে নাই? কওক, কমেণ্ট কৰি কওক। আপোনালোকেও পাহৰি গৈছে লাহে লাহে। ঈশ্বৰ পুত্ৰ, আমি যাক ঈশ্বৰ পুত্ৰ বুলি কওঁ, জুবিন দাই জীয়াই থাকোঁতেই ভগৱানে যিমান কাম নকৰে জুবিন দাই জীয়াই থাকোঁতে সেই কাম কৰি গৈছে। জুবিন দাৰ কাৰণে কিমান দুখীয়া মানুহৰ পেট চলি আছে, কিমান মানুহক সহায় কৰিছিলে। তেনেকুৱা মানুহ 100 বছৰ হ'লেও আৰু অসমত নাহে, জন্ম নলয়। এইটো কথা মনত ৰাখিব। যদি আমি জুবিন দাক যদি ন্যায় দিব নোৱাৰোঁ, আমি অসমবাসী নিজকে কৈ আমি লাভ নাই। যদি জুবিন দাই ন্যায় নাপায়, আপোনালোকৰ ঘৰত ফেমিলিও কোনোবা যদি কিবা এটা হ'ব, জিন্দগীত ন্যায় নাপায়, এই কথাটো আজি লিখি ৰাখ, মই কৈ আছোঁ, ঠিক আছে? চ্যালেঞ্জ দি কিনে কৈ আছোঁ। জুবিন দাই যদি ন্যায় নাপায়, আপুনিও নাপায়, ময়ো নাপাওঁ। এই কথাটো লিখি ৰাখক আৰু মাইণ্ডত সোমাই ৰাখক। জয় জুবিন দা। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব।